এভৰিৱান নৱনীতাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজি মই মাছৰ মুড়িঘণ্ট বনাই দেখুৱাম। ইয়াতে কি কি ইনগ্ৰেডিয়েণ্টছ লাগিব সেইখিনি মই আপোনালোকক দেখাইছোঁ। এয়া মই আজি মাছৰ মাথাৰ মুড়িঘণ্ট বনাম। এইখিনি মাছখিনি, এয়া আলুখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মছলাখিনি এয়া নিমখ, হালধি, জলকীয়াৰ গুড়ি, জালুকৰ গুড়ি, কাশ্মীৰী মিৰ্চ, আদা অকণমান গ্ৰেট কৰি লৈছোঁ, নহৰু, জিৰা গুড়ি আৰু ধনিয়া পাত। আৰু এইখিনি পিঁয়াজ কাটি লৈছোঁ, এইখিনি চাউল আৰু এইখিনি বিলাহীৰ পেষ্ট। এই চাউলটো কলকাতাত গোবিন্দভোগ চাউল বুলি কয়, আমাৰ অসমীয়াত এইটো জহা চাউল। এইটো দি মই আজি আৰু এইখিনি মই সৰিয়হৰ তেলত বনাম। কেৰাহীত মই তেল দিলোঁ, তেলখিনি গৰম হৈ গৈছে। এতিয়া মই মাছখিনি ভাজি ল'ম। এইখিনি উল্টা পুল্টা কৰি যথেষ্ট সময় ভাজি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। মইতো নিমখ, হালধি দি পেলাই মেৰিনেট কৰি থৈছিলোঁ। এতিয়া এইখিনি দুইটা পিঠি ভালদৰে ভাজিব লাগিব। আৰু 2-3 মিনিটমান এনেকৈ ভাজিব লাগিব। মানে অলপমান সিদ্ধ হোৱালৈকে মাছখিনি এটা কালাৰ আহিব, তেতিয়ালৈকে আমি ভাজিব লাগিব। মাছখিনি ভজা হৈ গৈছে। এতিয়া মই এইখিনি তুলি পেলাম। এই তেলখিনিতে মই এতিয়া আলুখিনি ভাজি ল'ম। অকণমান নিমখ দিলোঁ, অকণমান হালধি দিলোঁ, এইখিনি ৰঙচুৱা হোৱালৈকে আৰু অলপমান সিদ্ধ হোৱালৈকে ভাজিব লাগিব। ভাজি ল'লে খাবলৈ বেছি ভাল হয়। আলুখিনি ভজা হৈ গৈছে। এতিয়া মই এইখিনি তুলি পেলাম। আলুখিনি মই তুলিছোঁ। আৰু অকণমান তেল লাগিব। তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে শুকান জলকীয়া 2টা, তেজপাত 2টা দিওঁ। এতিয়া মই ইয়াতে নহৰুখিনি দি দিওঁ। নহৰুৰ কেঁচা গোন্ধটো তেলত দিলে গুচি যায়। এতিয়া মই পিঁয়াজখিনি দিলোঁ। এতিয়া মই আদাখিনি দি দিলোঁ। মই তেল অলপ কমে দিওঁ। এতিয়া তেল বেছি খোৱাটো ভাল নহয়, সেইকাৰণে মই অকণমান কম তেলতেই ৰন্ধাটো পচন্দ কৰোঁ। এতিয়া মই ইয়াতে কেঁচা জলকীয়া 2টা দিছোঁ। আপোনালোকে জ্বলা যিভাৱে খায় তেনেকৈ দিব। এতিয়া মই ইয়াতে সম্পূৰ্ণ মছলাখিনি দি দিম।
এইখিনি অকণমান সময় পিঁয়াজখিনি ভজালৈকে মানে তেল ওলোৱালৈকে ভাজিব লাগিব। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে চাউলখিনি ভাজি ল'ম। মই ছাইডত দেখুৱাছোঁ, মই গৰম পানী কৰি আছোঁ। গৰম পানী দিব লাগিব পিছত। চাউলখিনি আৰু অকণমান সময় ভাজাৰ পিছতে মই বিলাহীৰ পেষ্টখিনি দি দিম। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি লওঁ, যাতে লাগি নধৰে। মই ইয়াতে এতিয়া মাছখিনি দি দিম। মাছখিনি দিয়াৰ পাছত এতিয়া মই গৰম পানী কৰি থৈছোঁ, এই গৰম পানী এইখিনি চাউলখিনি সিদ্ধ হোৱালৈকে এইখিনি উতলিব লাগিব। মই অলপ পিছত আলুখিনি দিম, কাৰণ আলুখিনি ফ্ৰাই কৰোঁতে অলৰেডি বহুতখিনি সিদ্ধ হৈ গৈছে। এতিয়া এইখিনি দিলে ভাঙি যাব, সেইকাৰণে অলপ পিছত মই আলুখিনি দিম। বাকী গৰম পানীখিনিও এতিয়া মই দি দিলোঁ। এইখিনি 5-10 মিনিট সময় ঢাকি দিব লাগিব। ঢাকি দিলে সোনকালে সিদ্ধ হ'ব। এইখিনি উতলি আছে। ইয়াতে মই এতিয়া ভাজি ৰখা আলুখিনি দি দিম। আৰু অকণমান সময় লাগিব, চাউলখিনি আৰু অকণমান সিদ্ধ হ'বলৈ বাকী আছে। মই নিমখটো চাইছিলোঁ, অকণমান কম হৈছিলে, তো মই অকণমান দি দিলোঁ। এতিয়া আৰু অকণমান সময় এইখিনি ঢাকি দিম মই, এইখিনি উতলিব। এইখিনি হৈ গৈছে। এতিয়া মই অকণমান গৰম মছলা দি দিলোঁ। এইটো খাবলৈ খুব ভাল লাগে, কিন্তু মাছখিনি ভাঙি দিব নালাগে, মানে তেতিয়া বেছি ভাল লাগে। এতিয়া এইখিনি মই এটা পাত্ৰত তুলি লওঁ, তাৰ পাছত অকণ ধনিয়া পাত দি গাৰ্নিছ কৰি দিম। এইখিনি আমাৰ হৈ গৈছে। এইটো আমাৰ মাছৰ মুড়ি ঘণ্ট ৰেডি হৈ গ'ল। মই এতিয়া ইয়াত অকণমান ধনিয়া পাত দি দিছোঁ। এইটো খাবলৈ খুব ভাল লাগে গৰম গৰম ভাতৰ লগত। আপোনালোকে ট্ৰাই কৰি চাব, আৰু এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি নিশ্চয় জনাব। খুব ভাল লাগিব। ধন্যবাদ। এই ৰেচিপিটো খাই খুবেই ভাল লাগে। আপোনালোকে ট্ৰাই কৰিবচোন, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।